পিছত 100 ভিতৰত অকল 37 নম্বৰ পাইছো লাজ লগা নাই মৰিবলৈ ধৰা ফুলখনীয়া আমাৰ এই বতাহি একেবাৰে ইফালে যাব মোবাইলটোৰ পৰা আজৰিয়ে নাই বাপেৰক আহিব দে আজি কি অৱস্থা মই দেখাই আছো ভালকে পঢ়িব নোৱাৰো বাবা ক'লে উত্তৰে মুখে উত্তৰ দিবি নেজানো মাৰ্কছ কেনেকে ইমান কম আহিলে মই ভালকে পৰীক্ষা দিছিলো মোৰ নিজৰ ওপৰত বিশ্বাস আছে ন মোৰ চব ভাল হৈছিলে মোৰ চব প্ৰশ্ন উত্তৰ কৰিছিলো মই ভালকে যদি পঢ়িছিলি ইমান কম নম্বৰ কেলে পালি হা পঢ়াত মন নাই মোবাইলটো টিপি থাকিবি হা পঢ়া সময় মোবাইলটো সেই কিতাপৰ মাজত মোবাইলটো সোমাই থবি তেতিয়া পঢ়াত ভাল হ'ব 1 নে 2 মাৰ্কছ এৰিছিলো মই নাজানো কেনেকে ইমান কম মাৰ্কছ পালো এইবোৰ এনেকে যদি কম নম্বৰ পাবলৈ হয় সেই গাঁও ঘৰলৈ পঠিয়াই দিম তাতে গৈ সেই বাগানৰ পাতটো দিবি ইয়াত থকাৰ কোনো অৰ্থ নাই পঢ়া শুনা ইমান সুবিধা কৰি দিছো আমাৰ তাত একো সুবিধা পোৱা হলে তোমাৰে আজি এইটো জেগাত নাথাকিলেহেঁতেন ইমান চব সুবিধা কৰি দিছো লাইট ফেন ইনভাৰ্টাৰ একেবাৰে গৰম উঠিব বুলি ৰুমত AC লগাই দিছো নাই অকল সামান্য পঢ়িব লাগে পঢ়াটো মানে এটা ঠিক নহয় মামা ভালকে পৰীক্ষা দিছিলো নহয় মই কৈছো দেখোন মই ভালকে দিছিলো বুলি সব সুবিধা দিছো আৰু কি সুবিধা লাগে তহঁতক হা বাপেৰে একদম দিনটো একদম গেবাৰী খাটি মৰি গৈছে বাপেৰটো চুলি পকি গৈছে বাপেৰক আহিব দে তোমাৰ এটা কাম কৰিব পাৰি কিন্তু হেৰি আজিকালি মানে হেৰি কৰিব পাৰি যদি পেপাৰখন যদি ভুলকে মানে এনেকে যদি বিশ্বাস নহয় মানে মাৰ্কছটো তেতিয়া হেৰি ৰিচেক বুলি কয় আৰু তেতিয়া ৰিচেক কৰিব দিলে মানে মাৰ্কছটোতে বাঢ়িয়ে আহে কি কৰিব লাগে কৰিবলৈ দিব পাৰো কিন্তু কাৰণ মোৰ নিজৰ ওপৰত মোৰ বিশ্বাস আছে মই ইমান ভালকে পৰীক্ষা দিছো ইমান কম মাৰ্কছ কেনেকে পাম পেপাৰ পত্ৰ দেখা নাই নিয়োগ কৰি থাকে যে মেট্ৰিকৰ পৰীক্ষা হেৰি হলে কিবা হলে এনেকে ৰিচেক কৰিব দিয়ে কৰিব পাৰো কিন্তু মৰতি যি কৰিব আছে সোনকালে কৰিবলৈ দে বাপেৰে খোৱা আগতে যদি বাপেৰৰ মাৰটো খাবলৈ মন নাই এইবোৰ কি ৰিচেক না ফিচেক হা এইবোৰ জল্দি দি দে কৰিবলৈ কি কৰিব লাগে নাজানো আজিকালি এইবোৰ কি ওলালে ঠিক আছে আমাৰ এখেতে আকৌ বজাৰ লিষ্টখন কৈ দিব কৈছিলে নহয় মা এনেকে মোবাইলত লিখি কৈ দিবলৈ ক'ব লাগিব চাই লওঁ কি আছে মানে মা কি হ'ল ইংলিছ বাইদেউ ফোন আহিছে কথা পাতিব বিচাৰিছে মোৰ ৰিচেকৰ নাম্বাৰ আহি গ'ল বুলি কৈছে দিলে নেকি দেচোন দে সেই ডাঙৰকে দে এই চাউণ্ডটো ডাঙৰ দে মিছেছ কাকতি নেকি হেল্ল' মই এই হেৰি আকৌ মৰি মাকে ক'লো হয় তাই ৰিজাল্টটো দিবলৈ ফোন কৰিলো আমাৰ তাই মানে ইমান ইংলিছখনত বেয়া নহয় সেইকাৰণে আমাৰ চিন্তা হৈছে সেইকাৰণে আৰু কৰিবলৈ দিলো আপোনালোকক ৰিজাল্টটো শুনি লওক মিছেছ কাকতি কওকচোন বাৰু আই গেছ তাই প্ৰথমতে 37 পাইছিলে আপোনালোকে ভালে হ'ল ৰিচেক কৰিব দিলে এতিয়া তাই 20 পাইছে মানে প্ৰথমতে পাছ কৰিছিলে বাট এতিয়া তাই ফেইল হৈ গ'ল নিজৰ ভৰিত নিজেই কুঠাৰখন মাৰি ললে আৰু লক্ষণীয় আজি মোবাইল চাবি ৰটো বাপৰক আহিব দে